বিহু বিহু বিহুটি বিহু আমাৰ তিনিটি বহাগ বিহু আহি আছে আমলৈটো যদি নাখাওঁ থাকো কেনে কৰি হয় না গাইছ তো আমি আহি আছো এতিয়া পানীৰ মাজে মাজে আমলৈ টোপ পাৰিবলৈ তো বলক আমাৰ লগত ভিডিঅ'টো শেষলৈকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো তো মজা হ'বলৈ গৈ আছে তো এতিয়া আমি হাবি মাজত পাই গ'লো তো এইখিনিতে এটা কথা কওঁ এই ডিঙিটো থাকি কি লাভ বোলো এই ডিঙিটো থাকি কি লাভ বিহুত যদি গামোচা দিয়া মানুহেই নাথাকে তো এইটো আমি পাই গ'লো এটা তো এতিয়া আমি গুচাই আছোঁ গোটেই দেখিছে এইবোৰ পৰুৱা গোটেই কেনেকৈ হাতত লাগিছে চক এইবোৰ তো গাইছ চকুতে কামুৰি দিলে আমলৈ খাবলৈ সেই অৱস্থা বেয়া চকুত কামোৰ খালোঁ এইফালে গুচাই আছে চকু চক কেনেকুৱা হৈ গৈছে চকুত কামুৰি দিলে তো এতিয়া আমলৈ খাবই লাগিব চকুত কামুৰিলে যেতিয়া পানী পূৰা ওলাই গৈছে তো এতিয়া গুচাই মেলি ধুনীয়াকৈ হালধি দিলোঁ হালধি দিয়াৰ পিছত এতিয়া পাত দিছোঁ পাতত গোটেই পৰুৱাখিনি উকি হৈছে চব আমলৈখিনি তলত হৈ গৈছে ধুনীয়াকৈ এনেকৈ এইটো পদ্ধতি উলিয়াব পাৰে আপোনালোকে তুমি দিয়া বাৰডালে চুঙা পিঠা বনাইছোঁ আহিবা বিহু খাবলৈ নিগনি মৰা দৰৱ দি দিম হৈ গ'ল গুচাই তাৰপৰা এতিয়া আমি পলিথিনত ভৰাই ল'ম বৰষুণ আহি গ'ল পূৰা বতৰৰ বৰষুণ তাৰপৰা আকৌ এটা আছে এইডোখৰত সেইটো পাৰিব লাগিব তোৱে আমলৈ লৈ ল'লোঁ লৈ পেলাই আমি ওলালোঁ আৰু ইয়াত আৰু এটা দেখিছোঁ মানে সেইটো পাৰিব লৈছোঁ লোৱাৰ আগতে মই মানে কি হ'ল এই হাবিত আকাশী লতা এজোপা দেখিলোঁ আকাশী লতাজোপা মানে মোৰ এক্সৰ লগত একেই মিলে দেই মানে কি হ'ল মোৰ আকাশী লতাবোৰ যেনেকৈ গছে এজোপাত বগাব সিজোপাত বগাব তেনেকুৱা মোৰ এক্সজনী মানে ইটোলৈ এদিন কথা পাতিব সিটোক এদিন কথা পাতিব ইটোৰ লগত এদিন পাতিব সিটোৰ লগত এদিন পাতিব মানে তেনেকুৱা সেইটো কাৰণে কৈছোঁ কথাটো দেই প্ৰেমত পৰি ঢকা খোৱা ছোৱালীকেইজনীক কৈছোঁ দেই মানে কি হ'ল তোমালোকে যে ঢকা খালা মোক নপতাই বেলেগক পতাবলৈ বিচাৰিলে ঢকাটো খাবাই ন ভণ্টি জংঘল 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 ভয়ংকৰ জংঘল আইও এই জংঘলৰ মাজত সোমাই গ'লোঁ এয়া আমলৈ হাতত লৈ আছোঁ কিমান আছে চক 1 কেজিমান আছে তাৰপিছত আকৌ এতিয়া উঠিবলৈ বিচাৰিছোঁ এইয়া গছত এইয়া নিখিল উঠিছে দেই পূৰা এয়া মাৰি আছোঁ এনেকৈ আমি লাগি আছোঁ আধা ঘণ্টা 1 ঘণ্টা বেছিয়ে হ'ল লাগি আছোঁ কামোৰ চক ইয়াৰ কামোৰণ দিয়ক কুকুৰ দাঙি কামোৰণ চক তো গাইছ এতিয়া ঘৰলৈ ৰাওনা হৈছোঁ এয়া ভেদাইলতা বুটলি ল'লোঁ তাৰপৰা আমলৈ পাৰিলোঁ ধুনীয়াকৈ গাঁৱৰ এটা ধুনীয়া ফেচিলিটি আৰু তাৰপৰা এতিয়া ঘৰলৈ গৈ আছোঁ ভিডিঅ'টো ইমানতে সামৰি দিছোঁ কোনোবা মোৰ চেনেলটো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিয়ক আৰু হ'ব